নমস্কাৰ। আজি আমি বিটিআৰ কোঅৰ্ডিনেশ্যন ট্ৰাইবেল সংঘৰ চিৰিয়াং জিলা ট্ৰাইবেল সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত কৰিলোঁ এখন সভা। আৰু এই সভাত যোৱা 17 এপ্ৰিলত ৰুনিখাটাত চাউতাল আৰু ফৰেষ্ট অফিচ বা চৰকাৰী ফৰেষ্টৰ লগত যি সংঘাত, সেই সংঘাত সম্পৰ্কে আমি আলোচনা কৰিলোঁ। আৰু আলোচনা কৰি ট্ৰাইবেল সংঘে অতি গভীৰভাৱে দুখ প্ৰকাশ কৰে আৰু উদ্বেগ প্ৰকাশ কৰাৰ লগতে আমি যিসকলে বেয়া কাম কৰিছে তেওঁলোকক আমি গৰিহণা দিছোঁ। BTC অঞ্চলৰ ফৰেষ্ট ডিপাৰ্টমেণ্টটো 40টা ডিপাৰ্টমেণ্টৰ ভিতৰত, আৰু এইটো BTCৰ প্ৰশাসনৰ অন্তৰ্গত। আজি আমি দেখিছোঁ বহিৰাগত বা অন্যান্য মানুহে BTC অঞ্চলত বেল এণ্ড প্লট অনুসৰি ভূমি দখলৰ প্ৰচেষ্টা আমি কৰি থকা দেখা পাইছোঁ। আৰু সেই পৰ্যায় অনুসৰি ফৰেষ্টত বোধহয় চাউতাল মানুহখিনিয়ে দখল কৰাৰ কাৰণে চেষ্টা চলাইছিল আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে সেইটো উচ্ছেদ কৰিছিল। আৰু এই উচ্ছেদ কাৰ্যত চাউতালসকলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচ কাৰ্যালয় এইবিলাক পুৰি দিয়াৰ লগতে অস্ত্ৰ লুট কৰা কাৰ্য যিটো সঁচাকৈ নিন্দনীয়। গতিকে ইয়াত ল' এণ্ড অৰ্ডাৰ যিটো হ'ব লাগে আমি কিন্তু দেখা নাই। আমি ভাবিছিলোঁ BTC চৰকাৰ যিহেতু আছে, BTC চৰকাৰে এইটোৰ ওপৰত এটা একশ্যন ল'ব আৰু অসম চৰকাৰেও একশ্যন ল'ব। কিন্তু আমি দুৰ্বল স্থিতিত আমি দেখিছোঁ, য'ত অস্ত্ৰ লুট কৰি লৈ যোৱাৰ পিছতো একো কৰিব পৰা নাই। আমি আগতে দেখিছোঁ যে বড়োসকলে ফৰেষ্টত তেনেকৈ ঘৰ বান্ধাৰ সময়ত বড়োসকলক উচ্ছেদ কৰিছিলে, কিন্তু বড়োসকলে একো কৰা নাই। কিন্তু চাউতালসকলতো ইয়াৰ জনজাতিও নহয় আৰু ভূমিপুত্ৰও নহয়। তেওঁলোকে বহুত বিভিন্ন ঠাইৰ পৰা আহি ইয়াত উপস্থিত হৈছে আৰু ইয়াত ভূমি দখল কৰাৰ কাৰণে এটা চেষ্টা চলাই আছে। গতিকে এইটো চৰকাৰে কঠোৰভাৱে এইটো স্থিতি লোৱাটো উচিত। কিন্তু আমি দেখিছোঁ BTC চৰকাৰ বা অসম চৰকাৰে সেইটো স্থিতি লোৱা নাই, যাৰ কাৰণে তেওঁলোকে তেনেধৰণে উগ্ৰ ধাৰণ কৰি বেয়া কামবিলাক কৰাৰ কাৰণে আগবাঢ়ি অহা দেখা পাইছোঁ। আমি দেখিছোঁ বিভিন্ন সময়ত চাউতালসকলৰ উৎপাত। কিছুদিন এই ঘটনাৰ কিছুদিন আগতে কাৰিগাঁৱতো তেনেকৈ বড়ো এজন মানুহক হত্যা কৰিছে আৰু বিভিন্ন সময়ত বড়ো মানুহৰ লগতে মাৰামাৰি কৰাৰ কাৰণে চেষ্টা চলাই আছে। আৰু বড়োৰ বিৰুদ্ধে বহুত কথা আমি কৈ থকাও দেখিছোঁ, কিন্তু আচলতে সেইটো হ'বই নালাগে। গতিকে চৰকাৰে এইটোৰ ওপৰত ল' এণ্ড অৰ্ডাৰ ল'ব লাগে। আমি আৰু এটা দেখিছোঁ যে তেওঁলোকে নিজকে আদিবাসী বা জনজাতি বুলি ধনুকাৰ লৈ অস্ত্ৰ শস্ত্ৰ লৈ ঘূৰি ফুৰে আৰু যিকোনো সময়তে এইটো ব্যৱহাৰ কৰাৰ কাৰণে চেষ্টা কৰে। কিন্তু আমিওতো অসমৰ ভূমিপুত্ৰ, আমিও জনজাতি, কিন্তু আমাৰ ট্ৰাইবেলসকলেতো তেনেকৈ কাৰ বা তেনেকুৱা অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ নকৰে। কিন্তু আমাৰ মানুহবিলাকে যদি এখন দাও লয় তেতিয়াহ'লে তাক এৰেষ্ট কৰাৰ কাৰণে চেষ্টা কৰে। কিন্তু আমি দেখিছোঁ যে চাউতালসকলে ধনুকাৰ লোৱাৰ পিছতো একো ব্যৱস্থা নলয়। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ সেইটো অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু যিবিলাকে অস্ত্ৰ লুট কৰি যিটো ব্যৱস্থা কৰিছে সেইটো অতি সোনকালে কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু তেওঁলোক আচলতে ইয়াৰ মানুহ হয় নে নহয় সেইটো নিশ্চিত কৰিব লাগে। আমি দেখিছোঁ যে বিভিন্ন সময়ত নক্সাল এৰিয়াৰ পৰা ইয়াত আহি এই পৰিৱেশটো কৰা বুলি আমি এটা অনুমান কৰিছোঁ। ধৰক কিছুদিনৰ আগতে বোমা এটা বিস্ফোৰণ কৰাইছিলে আৰু এটা ঠাইত দুজন উগ্ৰপন্থীকো কাৰায়ত্ব কৰিছিলে। গতিকে এইটোৰ পৰা প্ৰমাণ হৈছে নক্সালবাদী এইবিলাকতো আহি এইবিলাক উত্তপ্ত পৰিৱেশ এটা সৃষ্টি কৰা বুলি আমাৰ অনুমান হৈছে। গতিকে চৰকাৰে এইটো তীক্ষ্ণ নজৰ ৰাখিব লাগে। ফৰেষ্টবিলাক ৰক্ষা কৰিবই লাগিব। ফৰেষ্টৰ যিবিলাকে আগ্ৰাসন কৰিছে তেওঁলোকৰ লিগেচি চাব লাগে। এতিয়াতো ওচৰ পাজৰে যিবিলাক মানুহ আহি আছে, নতুনকৈ আহি আছে, তেওঁলোকক ভোটাধিকাৰ দিব নালাগে। আমাৰ অসমত এইটো এটা দৰ্শনীয় কাম হৈছে যে অসমত দুদিন থাকিলে ভোটাধিকাৰৰ ব্যৱস্থা কৰে আৰু যাৰ কাৰণে ভোটাধিকাৰ পোৱাৰ লগে লগে তেওঁ ভূমিৰ অধিকাৰ এইবিলাক চেষ্টা কৰে। এতিয়া অসমত বেল এণ্ড ব্লকবিলাকত যি আছে সেইবিলাকত অবৈধ মানুহবিলাকে বসস্থান কৰি আছে আৰু জনজাতিৰ যি সুৰক্ষা সেইটোত অনিশ্চিত কৰি পেলাইছে।
গতিকে আমি ভাবোঁ চৰকাৰে জনজাতি সুৰক্ষাৰ কাৰণে ব্যৱস্থা ল'ব লাগে আৰু BTC চৰকাৰেও ইয়াৰ ওপৰত নজৰ দিব লাগে। যদি নকৰে তেতিয়াহ'লে বাহিৰৰ পৰা অহা মানুহখিনিয়ে ভোটাধিকাৰ লৈ এটা সময়ত BTC চৰকাৰক উপৰি পেলাব আৰু BTC চৰকাৰ মানে এই মানুহখিনিৰ ওপৰত আঁঠু ল'ব লাগিব। যদি সেইটো নকৰে তেতিয়াহ'লে আমি ভৱিষ্যতে BTC যি হাজাৰজন মানুহৰ তেজেৰে পাইছোঁ সেই BTC আমি হেৰাব লাগিব। গতিকে আমি BTC চৰকাৰক অনুৰোধ জনাইছোঁ যে অসমৰ ভূমিপুত্ৰসকলক বা BTC বাকী ভূমিপুত্ৰসকলক মানে ৰক্ষা কৰিব লাগে, ইয়াৰ মানে ভূমি ৰক্ষা কৰিব লাগে। যদি সেইবিলাক কৰিব নোৱাৰে তেতিয়াহ'লে ইয়াৰ মানে যিখিনি এই স্থানীয় মানুহ বা এই আমাৰ প্ৰকৃত আদিবাসী মানুহ, এই আদিবাসী মানুহ ইয়াৰ পৰা ওলাই যাব লাগিব। তেওঁলোকৰ মানে আমি মাৰ ধৰ এইবিলাকৰ পৰা মানে সদায় সহ্য কৰি থাকিবলগীয়া হ'ব। গতিকে আশা কৰোঁ BTC চৰকাৰে কিছুদিন আগতে যিটো বক্তব্য ৰাখিছে যে ল' এণ্ড অৰ্ডাৰ মোৰ হাতত নাই, সেইটো সাংঘাতিক আমাৰ কাৰণে দুৰ্ভাগ্যজনক হ'ব। কাৰণ আমি জানো 40টা বিভাগৰ ভিতৰত ফৰেষ্ট ডিপাৰ্টমেণ্টটো BTC চৰকাৰৰ হাতত আছে। গতিকে BTC চৰকাৰে যেনেকৈ হওক ফৰেষ্টবিলাক ৰক্ষা কৰিব লাগে আৰু প্ৰশাসনটো তেওঁ প্ৰয়োগ কৰিব লাগে। আৰু যিসকলে মানে তেনেকৈ আমাৰ ভূমি বেদখলৰ কাৰণে আগবাঢ়ি আছে তেওঁলোকৰ লিগেচি ডাটা চাব লাগে। আৰু যাৰ লিগেচি নাই তেওঁলোকৰ ভোটাধিকাৰ থাকিব নালাগে, ভূমিৰো অধিকাৰ থাকিব নালাগে। গতিকে সেইখিনি আমি আশা কৰিছোঁ। 2 দিনতে আমি স্মাৰক পত্ৰ এখন মাননীয় চিফ মহোদয়ক আমি অৰ্পণ কৰিম। তেখেতে নিশ্চয় ইয়াৰ পৰা মানে আমাৰ মানে BTC অঞ্চলৰ সুখ দুখৰ কথাখিনি বুজি পাব আৰু সুৰক্ষাৰ কথাটো তেখেতে বুজি পাব। সেইখিনি কথাতেই আমি চিফ মহোদয়লৈ আগবঢ়ালোঁ।